কবি কলিতা বৈচিত্ৰ্যময় পৃথিৱী বৈচিত্ৰ্যময় প্ৰাণী জীৱশ্ৰেষ্ঠ মানুহৰ বাবে কেৱল বনাঞ্চলৰ ভূমি সংকুচিত হোৱাই নহয় ধ্বংস হৈ আহিছে ইয়াৰ গছ-গছনিও যাৰ পৰিপ্ৰেক্ষিতত বিলুপ্তিৰ পথে গতি কৰিছে বিভিন্ন ধৰণৰ প্ৰাণী তথা জীৱ-জন্তু বনাঞ্চলৰ জীৱকুলৰ প্ৰতি আহি পৰা এনে প্ৰত্যাহ্বানৰ মাজতে বন্যপ্ৰাণী সপ্তাহৰ আজি প্ৰথম দিনটোত আমি লৈ আহিছো এটা ভাল খবৰ নল গাহৰি যাক ইংৰাজীত কোৱা হয় পিগমি হক ইয়াৰ বৈজ্ঞানিক নাম পৰ্কুলা সেলভেনিয়া IUCNৰ ৰেড লিষ্টত নল গাহৰি ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড হিচাপে অন্তৰ্ভুক্ত এসময়ত ভবা হৈছিল নল গাহৰি হয়তো ধৰাৰ বুকুৰ পৰা একেবাৰে লুপ্ত হৈ যাব এনে আশংকাৰ মাজতে দুটা দশকৰ পূৰ্বে লুপ্ত হৈ যাব ধৰা এই নল গাহৰিৰ প্ৰজাতিটো সংৰক্ষণৰ বাবে ৰাজ্যৰ বন বিভাগ ইকোচিষ্টেম ইণ্ডিয়া আৰু অৰণ্যকে স্থাপন কৰে পিগমি হক কনজাৰ্ভেশ্যন প্ৰগ্ৰেম বহু বছৰ ধৰি চলোৱা প্ৰচেষ্টা আৰু গৱেষণাৰ অন্তত আহিছে এটা ভাল খবৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পুটাখালীত স্থাপন কৰা নলগাহৰি সংৰক্ষণ কেন্দ্ৰত আবদ্ধ প্ৰজননেৰে জন্ম লাভ কৰিছে কেইবাটাও নলগাহৰি এই সন্দৰ্ভত বন্যপ্ৰাণী বিশেষজ্ঞ পৰাগ কুমাৰ ডেকাই কয় প্ৰগ্ৰাম 1996 চনৰ পৰা পিগমি হগৰ সংৰক্ষণৰ কাৰণে কাম কৰি আছে এই অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল কনজাৰ্ভেশ্যন ব্ৰিডিং habitat restorations and আৰু reintroduction এইটো এটা জুটিয়া অনুষ্ঠান অসম চৰকাৰৰ ফৰেষ্ট বিভাগ কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট বিভাগ IUCN Wild Pig Specialist Group আৰু ডাৰেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্ট এওঁলোকৰ লগত অসমৰে ইকোচিষ্টেমছ ইণ্ডিয়া আৰু অৰণ্যকে সহযোগী হিচাপে এই কামটো কৰি আছে এই অনুষ্ঠানৰ অধীনত 2008 চনৰ পৰা 2018 চনলৈকে 116টা গাহৰি পুনৰ প্ৰতিষ্ঠাৰ কাৰণে হাবিত এৰি দিয়া হৈছে তাৰে ভিতৰত সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৰীত 35টা গাহৰি ওৰাং নেশ্যনেল পাৰ্কত 59টা গাহৰি আৰু বৰনদী ৱাইল্ড লাইফ চেংচুৰীত 16টা গাহৰি সৰ্বমুঠ এৰি দিয়া হৈছে আৰু এই অনুষ্ঠানৰ আধাৰত এৰি দিয়া গাহৰিবিলাকৰ ভিতৰত আটাইতকৈ ওৰাং নেশ্যনেল পাৰ্কত আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ লক্ষণীয়ভাৱে এই প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰাৰ আঁৰত ঘাইকৈ আছে ইকোচিষ্টেম ইণ্ডিয়া আৰু আৰণ্যকৰ লোকসকল বিলুপ্তিৰ গৰাহৰ পৰা নলগাহৰিক উদ্ধাৰ কৰাটো যেনেদৰে এটা ভাল খবৰ তেনেদৰে এই প্ৰক্ৰিয়াটোৰে জড়িত লোকসকলো নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ নামেৰিৰ পৰা শ্যামল কাশ্যপৰ ৰিপৰ্ট নৰ্থ ইষ্ট ডেইলী